কে বিঘাৰ শিল ভালকে ক বৰ্তমান আমি 14 বিঘাৰ শিলত গৈ আছো 14 বিঘা ডাঙৰ শিল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ শিল না গইবৰ যাবি কিবা ক পিপি হেল্ল' গাইস কি আৰু বিষয় আপোনালোকে ইয়াত নাৱত উঠিব পাৰে ভাল কৰি হেল্ল' গাইস ওয়েলকাম টু বানুজ ব্লগ এতিয়া আমি ৰংমাকিতিল যাম হেল্ল' ঠাইটা কোনফাল দি যায় দৰংগিৰি দি যাব লাগিব দৰংগিৰি দি কিমান কিলোমিটাৰ হ'ব 10 কিলোমিটাৰ 12 কিলো 13 কিলোমিটাৰ মান হ'ব মজা ঠাই বোলে যাই পোৱা নাই আজি ফাৰ্ষ্ট যাম কেনেকা লাগে আপোনালোককো দেখাম চাই থাকক আমাৰ ভিডিঅ'টো মানে কি হ'ল লগৰকেইটা আহি পোৱা নাইতো সেইকাৰণে ইয়াতে অলপ ৰখি আছোঁ তো তাহাঁতে আহি পাওক আমি তাৰমানে অলপ আগুৱাই আহিলোঁ এতিয়া কথাটো হ'ল আমি চিনিও নাপাওঁ জেগাখিনি তো সিহঁতৰ পিছে পিছে যাব লাগিব সেইকাৰণে আমি ইয়াতে ৱেইট কৰি আছোঁ কি হ'ল এনেকা হ'ল যে আহি একে আগতকে বেয়া এক্সিডেণ্ট এটা দেখা পাই গ'লোঁ মন চন বেয়া লাগি গ'ল তো উপায়ো নাই এতিয়াতো আৰু ঘৰত ফিৰিও যাব নোৱাৰোঁ না তো অলপমান ফাঁচপা লাগিল আৰু যামত এক্সিডেণ্টতে চাং ৰ কেনেকা এক্সিডেণ্ট কি দেখা যাওক এতিয়া এটা হ'ল ফুৰি তো অৱশেষত আমি আহি ৰংমাকিতিল যোৱা ৰাস্তা সোমাই গ'লোঁ এতিয়া খালি অপেক্ষা মাতো ৰংমাকিতিল পোৱাটো আপোনালোকে আমাৰ লগত আহি থাকক চাই থাকক আমি যাই আছোঁ ৰংমাকিতিল আৰু আপোনালোকে চাই আছে আমাৰ ভিডিঅ' বানুজ ব্লগত আৰু ভাল ভাল ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ভাল ভাল ভিডিঅ' পাই থাকিব মোটামুটি ৰংমাকিতিলত বোলে বহুত ডাঙৰ এটা পাথৰ আছে মানে মোটামুটি 1 টকা ডাঙৰ মানে পাথৰ এটা তো আমি তাকে চাব যাই আছোঁ আপোনালোকেও চাই থাকক আমাৰ বাই বাই মোটামুটি বোলে কিন্তু আমি পেচাব কৰিবৰ কাৰণে ৰখি গ'লোঁ ইয়াতে তো ইয়াতে ইমান ধুনীয়া নাজাৰা আৰু ওপৰত বা কেনেকুৱা হয় গম নাপাওঁ ওপৰত চাগে ভালে হ'ব তো চাই থাকক दीदी अच्छा कहाँ से आए हो आप हम लोग ये यहाँ हाँ यहाँ के ही हो हाँ हाँ हम आप लोगों का थाई देखने आए हैं हाँ 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 सीधा जाओ हाँ सीधा जाना पड़ेगा हाँ हाँ ठीक है तो তো আমি মেইন জেগাটো আহি পালোঁ ইয়াতে পাৰ্কিঙৰ কাৰণে চাগে কিবা এটা টেক্স লৈ আছে নেকি পাৰ্কিঙৰ কাৰণে আহি আমি পালোঁৱে জেগাখিনি আহি আমি পাই গ'লোঁ জেগা মজা ধুনীয়া ৰাস্তা নহ'লেও জেগা ধুনীয়া ফাইনেলি আমি আহি পালোঁ জেগাখিনি পিছে কিছু না নাও চলোৱা জেগা আছে ইয়াতে ধুনীয়া আপোনালোকে ইচ্ছা কৰিলে ইয়াতে আহি নাও চলাব পাৰিব পেডেল মাৰা নাও চাইকেল নাও ধুনীয়া
কেমনকৈ ভাল হয় হা কিমান ভাল হয় সেই তাতে সুধিব লাগিব নাওত উঠোৱা খুজিলে না এইবাৰ যাবি কিবা কব পিপি হেল্ল' গাইজ হেল্ল' গাইছ কি আৰু পিছত আমি বৰ্তমান ৰংমাগিতিল আহি পালোঁ তো ইয়াতে মেইন জেগা কি মেইন জেগা চাব লগা কি আছে? ওপৰত আছে ওপৰত আমি গৈ কিনে আপোনালোকক ভিউবিলাক দেখাম অঁ আৰু আপোনালোকে ইয়াত নাৱত উঠিব পাৰে ভাল কৰি অঁ বিন্দাছ কি পেডেল মাৰা নাও? বৰ্তমান এই দিয়া বৌ মুখতে তামাম চিৰি আছে আহি একদম পুৰা ভাগাৰ লাগি গ'ল ভাগাৰ লাগছে নাকি তোৰ বিয়া নেকি জাগা বিয়া নেকি ভাগাৰ লাগা নাই কে বিঘাৰ শিল ভালকে ক বৰ্তমান আমি 14 বিঘাৰ শিলত গৈ আছো 14 বিঘা ডাঙৰ শিল অঁ। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ শিল পৃথিৱীৰ ভিতৰত বিখ্যাত ডাঙৰ শিলটো পিপি কোৱা মতে 14 বিঘাৰ শিল আহি পালোঁ 14 বিঘাৰ শিল বম ডাঙৰ শিল জীৱনত আটাইতকৈ ডাঙৰ শিল চিৰি বনাই দিছে নেকি ফুটবল খেলিব পৰা হেন দেখোন ইয়াতে মেচ হয় ইয়াতে মেটচ হয় না ফুটবলৰ ভিডিঅ' লৈ আছোঁ কি তক শ্ল' মোশ্যন ভিডিঅ' লাগে পিছত ল'ম ৰ Holy moly guys! What a hill guys! Today I am Rangmagitil. The biggest hill in the world. এটা কথা হ'ল মানে কি পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ শিল নহয় দেই আৰু 14 বিঘাৰো শিল নহয় ৰাইজসকল এনেই আমি ধেমালিতে কৈ আছোঁ আপোনালোকে ভুল নুবুজিব আৰু পৃথিৱীৰ ভিতৰত ডাঙৰ শিল নহয় আমি নাজানো এইটো বা কি কিমান বিঘাৰ শিল কিমান আপোনালোকে ভুল নুবুজিব কিন্তু শিলটো কিন্তু বহুত ডাঙৰ দেই এটাই শিল বহুত ডাঙৰ শিল আপোনালোকে যদি চাব আহিব বিচাৰে আহিব পাৰে শিলটো কিন্তু বহুত ডাঙৰ কিন্তু এইটো পৃথিৱীৰ ভিতৰত ডাঙৰটো আমি এনেই কৈ আছোঁ ধেমালিতে তো আপোনালোকে চাব আহিব পাৰে ভাল লাগছে না ভাল লাগছে বহুত ধুনীয়া ঠাই না একদম ধুনীয়া ধুনীয়া ছোৱালীও আছে বহুত না একদম মন চন ভাল লাগি আছে জাগাও ধুনীয়া একদম বঢ়িয়া লাগছে মানুহ বহুত হৈছে এইকেইদিন তথাপিও অলপ কম কিন্তু কেইদিনমান আগতে আৰু বেছি মানুহ আছিল চাগে আজি ফাৰ্ষ্ট আহিলোঁ ৰংমাগিতিল একদম বেয়া লগা নাই আৰু আহি ভালে ঠিক ঠাক ধুনীয়া আপোনালোকে আহিব যদি আহিব বিচাৰে ইয়াতে গুৱাহাটীৰ পৰা মোটামুটি 90 কিলোমিটাৰমান দূৰত দৰংগিৰিৰ পৰা এইফালে সোমাই আহিব লাগে খাৰকুটাৰ পৰা অলপ দূৰ হয় আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে ইয়াতে ধুনীয়া ঠাই হয় পিকনিকৰ কাৰণে একদম জাকাছ আৰু ভালকে উঠ পিবি ভালকে উঠ ফটো এক্টৰ এইটো একচুৱেলি ইয়াতে জেগাটো বহুত চাফা হয় ইয়াতে মানুহখিনি পূৰা চাফাকৈ ৰাখে তো আপোনালোককো অনুৰোধ কৰোঁ ইয়াতে আহি যাতে প্লাষ্টিক জাতীয় বস্তু ইয়াতে পেলাই থৈ নাযায় আপোনাক এইখন ফুলাং গামোচাৰে সম্বৰ্ধনা জনাইছে নেকি ইয়াত মোটামুটি সেনেকুৱা নিচিনা ক'ব পাৰে দে
অ' শিলটো উদ্বোধন কৰিব আহিছিল আপুনি এই শিলটো সাধাৰণ শিল নহয় ইয়াৰ মাজত আছে ৰহস্যময় কথা আৰু এই ৰহস্য উদ্ঘাটন কৰিব আমাৰ পৰঠা ইয়াত নাৱত উঠবা লাগছিল নহয় এই চলিয়াত নাৱত নুঠা নাৱত উঠবা লাগছিল নহয় আমি নাৱত উঠিম নাৱত নাও পেডেল মাৰা নাও নাঙত উঠিম নাঙত নাৱত উঠিম আমি নাৱত উঠিবলৈ সাজু পৰঠা আৰু মই নাৱত নাঙত ফাৰ্ষ্ট টাইম আজি মই নাঙত উঠিম নাঙত মজা হেল্ল' হাই নাং চলাই আছো নাং ইয়াৰ ষ্টাৰিংটো বহুত জাম আছে খুৰং না তাহাৰ সিভাগে জানে আমাৰ নাই টাইটানিক হৈ যাব ক'ৰবাত এই কিছে না এই হিরোতে লাগছে দাবাও গাড়ি এইভাগে লাগবো লাগিল বেগ বিনয় ভাষা গিয়া ভুলক ইয়া নরে আর Lots of accident! Lots of accident, guys. আমাৰ ফাইনেলি ৰঙাইকেইডাল চোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ গ'লে ৰাওনা হ'ম অলপ পিছতে এতিয়া আমি যাম আৰু এতিয়া গধূলিও হ'ল মোটামুটি যে আপোনালোকে যদি ৰঙাইকেইডাল চাম বুলি ভাবিছে আপোনালোকে আহিব পাৰে ধুনীয়া পিকনিক প্লেচ হয় এটা ধুনীয়া একদম মানে ধুনীয়া জেগা আৰু আপোনালোকে পিকনিকৰ কাৰণে আহিব পাৰে ইয়াতে সমাপ্ত কৰোঁ আজিৰ ভিডিঅ'টি নেকি ইয়াতে সমাপ্ত আজি কৰা ধুনীয়াকৈ আপোনালোকক নতুন বছৰৰ শুভকামনা জনালোঁ ভোগালীৰ উল্লেখ জনালোঁ সকলোৱে ভালে ভালে থাকক তাৰে কামনা কৰিলোঁ তো আৰু পাৰে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক লাইক কৰিব কমেণ্ট কৰিব ভাল হৈছে বেয়া লাগিলে ডিছলাইকো কৰি দিব বেয়া নাপাওঁ তো সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' চাই থাকিব পাব ধুনীয়াকৈ তো আজি ইয়াতে সমাপ্ত কৰিলোঁ গুড বাই নেক্সট ভিডিঅ'ত লগ পাম